যাক সকলোতকৈ বেলেগ ভাবিছিলোঁ তেওঁ বুজাই দিলে যেন তেওঁ সকলোৰে নিচিনা। সফলতাৰ কোনো লিফ্ট নাই, মাত্ৰ চিৰি ব্যৱহাৰ কৰিব লগা হয়। জীৱনত 3টা বস্তু বহুত মূল্যৱান: বিশ্বাস, বন্ধুত্ব আৰু ভাল পোৱা। নিজৰ ভৰিত যেতিয়ালৈকে শক্তি আছে তেতিয়ালৈ দৌৰি থাকা। ক্লান্ত হৈ গ'লে খোজকাঢ়িবলৈ ধৰা। তথাপিও বেলেগৰ ভৰিত ধৰি কেতিয়াও আগবাঢ়িবলৈ চিন্তা নকৰিবা। গুৰুত্ব কমি গ'লে দূৰত্ব বাঢ়ে, অভিযোগবোৰ জমা হৈ থাকে, সুখৰ নিচাত অসুখ বাঢ়ে, আপোন হৈ যায় নিখোজ। কেৱল হাঁহিলেই এজন মানুহ কেতিয়াও সুখী নহয়। এনেকুৱা কিছুমান হাঁহি আছে যিটোৱে কষ্টক লুকাই ৰখাৰ কাৰণে হাঁহিব লগা হয়। ভাঙি পেলোৱাটো সহজ, কিন্তু আকৌ গঢ়ি তোলাটো বহুত কঠিন। আৰু কষ্টটো তেতিয়াই হয় যেতিয়া তিল গঢ়ি তোলা কোনো বস্তু নিমিষতে ভাঙি চুৰমাৰ হৈ যায়। কিছুমান দূৰত্বই ভাল পোৱা বাঢ়ে আৰু কিছুমান দূৰত্বই ভাল পোৱা হেৰায়। সাপৰ নেগুৰ কেতিয়াও চুব নিবিচাৰিবা, উভতি কোট মৰাৰ ভয় থাকে। সম্পৰ্ক সেইটোৱেই য'ত কাজিয়া, মান অভিমান অনেক, তথাপি ইজনে সিজনক কেতিয়াও এৰি নাযায়। মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়। তোমালৈ মোৰ মৰম কিমান আছে ক'ব নোৱাৰিম, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়। যিজনে বহুত বেছি ভাল পায় তেওঁহে তোমাক বহুত বেছি শাসন আৰু অভিমান কৰে। জীৱনত প্ৰায় কিছুমান বস্তু মনত ৰাখিব নালাগে, কিছুমান বস্তু পাহৰি যাব লাগে, যেনে কাৰোবাৰ প্ৰতি মিছা ভাল পোৱাৰ অভিনয়। বন্ধুটো সেইসকলেই যিসকলে তোমাৰ সৰু সৰু সফলতাত উৎসাহিত কৰে। চোৱাৰ পৰিমাণটো অলপ কম থকাটোৱেই ভাল, কাৰণ চোৱাৰ পৰিমাণটো বেছি হৈ গ'লে সেইটো অৰ্থপূৰ্ণ হৈয়ে ৰৈ থাকে। আপোন কৰিবলৈ 1000টা গুণো কম হৈ যায়, কিন্তু আঁতৰি আহিবলৈ এটা ভুলেই যথেষ্ট। জীৱন কাৰো কাৰণে থমকি নৰয়, কিন্তু মনটো মাজে মাজে থমকি যায় প্ৰিয় মানুহজনৰ কাৰণে।